Hey, welcome to Sprint Ideas. আজি আমি সিলেবাসৰ এক নতুন টপিক নেচাৰ অফ মেনেজমেণ্ট এজ এন আৰ্ট তাক ডিছকাছ কৰিম। নেচাৰ অফ মেনেজমেণ্ট বা পৰিচালনাৰ প্ৰকৃতি বুলি ক'লে আচলতে পৰিচালনাটো কি? এইটো এটা আৰ্ট নে এইটো এটা ছায়েন্স নে এইটো এটা প্ৰফেশ্যন নে এইবোৰৰ গোটেইবোৰৰ মিশ্ৰণ, তাক আমি ডিছকাছ কৰিম। জাষ্ট আজি আমি এইটোৱেই চাম মেনেজমেণ্ট এজ এন আৰ্ট বা পৰিচালনা কলা হিচাপে কিয় বিবেচনা কৰা হয়। এট ফাৰ্ষ্ট আৰ্ট বা কলা মানে কি? কলা মানে হৈছে কোনো শিকি লোৱা বস্তু বা জ্ঞানক দক্ষতাৰে ব্যক্তিগতভাৱে প্ৰয়োগ কৰা। এজন ব্যক্তিয়ে তেওঁৰ জ্ঞানক বা তেওঁৰ শিকি লোৱা বস্তুখিনিক যিমানেই ভালদৰে দক্ষতাৰে প্ৰয়োগ কৰিব, তাক আমি সিমানেই ভাল আৰ্টিষ্ট বুলি ক'ম। ফৰ এক্সাম্পল, এজন পেইণ্টাৰে কেনেকৈ ছবি আঁকিব লাগে তেওঁ জানে, কিন্তু তেওঁৰ ছবিটো যিমান ভালদৰে দক্ষতাৰে আঁকিব আৰু নিজৰ মতে আঁকিব, তাৰ ওপৰতে তেওঁৰ আৰ্ট নিৰ্ভৰ কৰিব। গতিকে আমি চিম্পলি ক'ব পাৰোঁ, আৰ্ট বা কলা মানে হৈছে আকাংক্ষিত ফল লাভ কৰিবলৈ বৰ্তমানৰ জ্ঞানৰ দক্ষতাপূৰ্ণ আৰু ব্যক্তিগত প্ৰয়োগ। এতিয়া আমি আৰ্টক আৰু ভালদৰে জানিবলৈ ইয়াৰ বৈশিষ্ট্যসমূহ আমি ডিছকাছ কৰিম। আৰু এই আৰ্টৰ যিবোৰ বৈশিষ্ট্য আছে, এই বৈশিষ্ট্যবোৰ যদি মেনেজমেণ্টতো পোৱা যায়, তেন্তে মেনেজমেণ্ট অভিয়াছলি এটা আৰ্ট হৈ যাব। গতিকে আমি প্ৰথমত আৰ্টৰ বৈশিষ্ট্যখিনি পঢ়িম আৰু ইয়াক মেনেজমেণ্টত খাটেনে নাই বা কেনেকৈ খটাব পাৰি, তাক আমি ডিছকাছ কৰিম। প্ৰথম আৰ্ট বা কলাৰ বৈশিষ্ট্য হৈছে এক্সিষ্টেঞ্চ অফ থিয়ৰিটিকেল নলেজ, তাত্ত্বিক জ্ঞানৰ অস্তিত্ব। এতিয়া যিকোনো আৰ্টতেই এক নিৰ্দিষ্ট তাত্ত্বিক জ্ঞান বা থিয়ৰিটিকেল নলেজ থাকে বা এক নিৰ্দিষ্ট জ্ঞান জড়িত হৈ থাকে। ফৰ এক্সাম্পল, কোনোবা এজন ছিংগাৰ আছে, তেওঁ ভালদৰে গান গাবলৈ হ'লে তেওঁক সা ৰে গা মা পা তাৰ নলেজ লাগিবই। এজন পাব্লিক স্পিকাৰ আছে, তেওঁ বক্তৃতা দিবলৈ বক্তৃতা কেনেকৈ দিব লাগে তাৰ নলেজ থাকিব লাগিব। যেনেকুৱা প্ৰথমত আমি সম্বোধন কৰিব লাগে, শ্ৰোতাক আকৰ্ষিত কৰিব লাগে, সামৰণি কেনেকৈ মাৰিব লাগে, এইবোৰ থিয়ৰিটিকেল নলেজ লাগিব। আৰু এইবোৰ নলেজৰ ওপৰতে বেছ কৰি আৰ্টিষ্টজনে তেওঁৰ আৰ্ট পাৰফৰ্ম কৰে। ঠিক তেনেদৰে মেনেজমেণ্টৰ ক্ষেত্ৰতো এডমিনিষ্ট্ৰেশ্যন হওক, মাৰ্কেটিং হওক, ফাইনেন্স আদিৰ ক্ষেত্ৰতো বহুতো থিয়ৰি আছে বা বহুতো তথ্য আছে যিবোৰ নেকি এজন মেনেজাৰে জানিব লাগে, তেতিয়াহে মেনেজমেণ্টটো ভালদৰে সম্পাদন কৰিব পাৰে। উদাহৰণস্বৰূপে আজি আমি মেনেজমেণ্টৰ বিষয়ে পঢ়ি আছোঁ, কেনেকৈ মেনেজমেণ্ট কৰিব লাগে। তেনেদৰে বহুতো কিতাপ আছে, বহুতো তথ্য আছে, বহুতো প্ৰিন্সিপলছ আছে। গতিকে চোৱা, আৰ্টৰ এটা বৈশিষ্ট্য হ'ল যে আৰ্টতো এক থিয়ৰিটিকেল নলেজ থাকে। মেনেজমেণ্টত কৰিবলৈ হ'লে এক থিয়ৰিটিকেল নলেজৰ প্ৰয়োজন। গতিকে এইফালৰ পৰা মেনেজমেণ্টটো এটা আৰ্ট হয়। আমি কিদৰে ব্যাখ্যা কৰিম? প্ৰথমত আমি আৰ্টৰ যিবোৰ কেৰেক্টাৰিষ্টিক আছে সেইবোৰ লিখিম, তাৰপিছত সেইটো কেনেকৈ মেনেজমেণ্টত খাটে তাক উল্লেখ কৰিম। দ্বিতীয় বৈশিষ্ট্য হ'ল পাৰ্চনেলাইজড এপ্লিকেশ্যন বা ব্যক্তিগত কৰি প্ৰয়োগ কৰা। এতিয়া প্ৰত্যেকজন কলাকাৰীয়ে নিজৰ কলাটো সম্পাদন কৰোঁতে নিজামতেহে কলাটো সম্পাদন কৰে। ফৰ এক্সাম্পল, দুজন এক্টৰক যদি একেই ছিটুৱেশ্যনত এক্টিং কৰিব দিয়া হয়, তেওঁলোকে বেলেগ বেলেগ ধৰণে নিজৰ মতে কৰিহে এক্টিং কৰিব। দুজন এক্টৰৰ এক্টিং একে নহয়, সকলোৱে নিজৰ নিজৰ মতে কৰিহে নিজৰ কলাটো সম্পাদন কৰে। ঠিক তেনেদৰে পৰিচালনাৰ ক্ষেত্ৰতো যদিও পৰিচালনাৰ নীতিসমূহ বিজ্ঞানসন্মত একেধৰণৰ হয়, কিন্তু প্ৰত্যেকজন পৰিচালকে মেনেজ কৰোঁতে নিজাববীয়াকৈহে প্ৰব্লেম ছল্ভ কৰে বা ছিটুৱেশ্যন মেনেজ কৰে। উদাহৰণস্বৰূপে, বিভিন্ন পাৰ্টিত যেতিয়া কোনোবা ব্যক্তিক বিভিন্ন ধৰণৰ খোৱা বস্তু মেনেজ কৰিবলৈ দিয়া হয়, চাবা কিছুমান ব্যক্তিয়ে খোৱা বস্তুখিনি এনেদৰে মেনেজ কৰিছে, সকলো ব্যক্তিয়ে খায়েই গ'ল, তথাপিও বস্তু কিছুমান ৰাহি হয়
আকৌ কিছুমান ব্যক্তি এনেদৰে মেনেজ কৰে খোৱা বস্তুৰ নাটনি হৈ যায়। গতিকে প্ৰত্যেকজন মেনেজাৰে নিজা ধৰণেহে মেনেজ কৰে। গতিকে এইফালৰ পৰাও পৰিচালনা এক কলা হয়। আৰ্ট বা কলাৰ তৃতীয় বৈশিষ্ট্য হ'ল যে আৰ্ট বেছড অন প্ৰেক্টিছ এণ্ড ক্ৰিয়েটিভিটি। কলা অনুশীলন আৰু সৃজনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে। কথাটো হয়, যিকোনো কলাকাৰী যিমান প্ৰেক্টিছ কৰিব, অনুশীলন কৰিব, তেওঁ নতুন নলেজ লাভ কৰিব আৰু নতুন ধৰণে কলাক ভালদৰে ৰূপ দিব পাৰিব। উদাহৰণস্বৰূপে এজন পেইণ্টাৰে যিমানেই ছবি আঁকিব, সিমানেই তেওঁৰ ছবিসমূহ পাৰফেক্ট হৈ উঠিব। দ্বিতীয়তে কলা সৃজনশীলতা বা ক্ৰিয়েটিভিটিৰ ওপৰতো নিৰ্ভৰ কৰে। কাৰণ এজন ব্যক্তিয়ে তেওঁৰ কলাত কিমান নতুনত্ব, কিমান নতুন সংযোজন কৰিব পাৰিছে, তাৰ ওপৰতো তেওঁৰ কলাটো পৃথক হয়, আনতকৈ উন্নত মানৰ হয়। উদাহৰণস্বৰূপে চোৱা, সকলো ছিংগাৰেতো গান গায়, কিন্তু কোন ছিংগাৰে কিমান ক্ৰিয়েটিভিটি এড কৰিছে, তাৰ ওপৰত তেওঁৰ কলা নিৰ্ভৰ কৰে বা তাৰ ওপৰত তেওঁ সিমান ফেমাছ হয়। আজি বাদশা বা হানি সিঙক ল'ব পাৰা, তেওঁলোকৰ গানত তেওঁলোকে কিমান নতুনত্ব সংযোজন কৰে, কিমান নতুন চিন্তা ধাৰণাৰে গান বনায়, সেইকাৰণে আজি তেওঁলোক ভাল আৰ্টিষ্ট। বিভিন্ন ধৰণৰ ৰিয়েলিটি শ্ব'ত ডান্সাৰবোৰে তেওঁলোকৰ ডান্সত কিমান ক্ৰিয়েটিভিটি এড কৰে, তাৰ ওপৰতো তেওঁলোকৰ ফেমাছ বা তেওঁলোকৰ আৰ্ট নিৰ্ভৰ কৰে। ঠিক তেনেদৰে পৰিচালনায়ো অনুশীলন আৰু সৃজনশীলতাৰ ওপৰত নিৰ্ভৰ কৰে। এজন মেনেজাৰে যিমানেই পৰিচালনা কাৰ্যৰ লগত জড়িত হ'ব, সিমানেই তেওঁৰ অভিজ্ঞতা বাঢ়িব, সিমানেই তেওঁ মেনেজ কেপাচিটি বাঢ়িব আৰু তেওঁলোকে বিভিন্ন ধৰণৰ চিটুৱেশ্যন হেণ্ডেল কৰিব পাৰিব বা সমস্যাৰ সমাধান কৰিব পাৰিব। লগতে প্ৰতিটো মেনেজাৰৰ পৰিচালনা তেওঁলোকৰ ক্ৰিয়েটিভিটি, তেওঁলোকে নিজৰ মাইণ্ড খটুৱাই কিমান ভালদৰে চিটুৱেশ্যন মেনেজ কৰিলে বা তেওঁলোকৰ মাইণ্ড খটাই কিমান ভালদৰে ব্যৱসায় এটা চলাই লৈ গৈ আছে, তাৰ ওপৰতো পৰিচালনা নিৰ্ভৰ কৰে। গতিকে এইফালৰ পৰাও যিহেতু কলাৰ বৈশিষ্ট্যটো পৰিচালনাত খাটিল, গতিকে পৰিচালনা এবিধ কলা। আন এক বৈশিষ্ট্য হ'ল আৰ্ট ইজ ৰিজাল্ট অৰিয়েণ্টেড। কলা ফলাফলৰ লগত জড়িত। এতিয়া যিকোনো এজন আৰ্টিষ্টৰ আজি তেওঁ আৰ্ট পাৰফৰ্ম কৰি যিটো ৰিজাল্ট পালে, তাৰ ওপৰত পৰৱৰ্তী আৰ্টটো নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে আজি কোনো এজন ছিংগাৰে গান গাই বহুত প্ৰশংসা বা জনপ্ৰিয়তা লাভ কৰিলে, তেতিয়া তেওঁৰ পৰৱৰ্তী কলাসমূহ তেওঁ আৰু বিচাৰিব কেনেকৈ উন্নত কৰিব পৰা যায়। গতিকে আজিৰ ফলাফলৰ ওপৰত পৰৱৰ্তীটো নিৰ্ভৰ কৰিল নে নাই? বা এজন আৰ্টিষ্টে আছে কোনোবা এটা আৰ্ট পাৰফৰ্ম কৰি ভাল ফলাফল নাপালে, তেতিয়া তেওঁ ভৱিষ্যতে সেইখিনি চেঞ্জ কৰিব বিচাৰিব। গতিকে পৰৱৰ্তী কলাটো, আৰ্টটো আজিৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক এই বৈশিষ্ট্যটো আমাৰ পৰিচালনাটো খাটে। যদি কোনো মেনেজাৰে আজি এক নিৰ্দিষ্ট ধৰণে মেনেজ কৰি ভাল ফলাফল লাভ কৰিছে, তেতিয়াহ'লে তেওঁ সেইধৰণেই বা তাতকৈ ভাল ধৰণে পৰৱৰ্তী চিটুৱেশ্যনত মেনেজ কৰিব। আনহাতে কোনো এজন পৰিচালকে যদি এক নিৰ্দিষ্ট ধৰণে মেনেজ কৰি ব্যৱসায়ত ভাল ৰিজাল্ট আনিব পৰা নাই, তেতিয়া তেওঁ সেইখিনি চেঞ্জ কৰি বেলেগ ধৰণে মেনেজ কৰিব। গতিকে এইফালৰ পৰা যিহেতু কলাৰ বৈশিষ্ট্যটো মেনেজমেণ্টত পালোঁ, গতিকে মেনেজমেণ্টটো এটা কলা। আৰু মেনেজমেণ্ট এটা পিউৰলি আৰ্ট হয়। ই কোনো এজন মেনেজাৰৰ দক্ষতা, তেওঁৰ ক্ৰিয়েটিভিটি, তেওঁ কিমান ভালদৰে চিটুৱেশ্যন হেণ্ডেল কৰিব পাৰে, তাৰ ওপৰতেই মেনেজমেণ্ট নিৰ্ভৰ কৰে। চ' মেনেজমেণ্ট ইজ এ পিউৰলি আৰ্ট। বাকী ছায়েন্স আৰু প্ৰফেশ্যনৰ বৈশিষ্ট্যবোৰ কমকৈ খাটে। পৰিচালনা সম্পূৰ্ণৰূপে মেনেজাৰৰ ওপৰত নিৰ্ভৰ কৰে, যে মেনেজাৰে কেনেদৰে মেনেজ কৰিব পাৰিব, সেইধৰণেই পৰিচালনা হ'ব। এক্সামত বেছিভাগ 5টা পইণ্টেই অহা দেখা যায় আৰু মই নোটছতো 5টা পইণ্ট দি দিছোঁ, তোমালোকে লিখি ল'বা। আজি ইমানতেই। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিবা আৰু তোমাৰ ফ্ৰেণ্ডছসকলৰ লগত শ্বেয়াৰ কৰিবা।